क्यों छोड़ दिया रे भाई भाई অলপ ভিডিও ভয় লাগে টাইগার টাইপৰ সেট না ধুনিয়া ও মাই গড দুইজন লাগছে গাইস আপোনালোকক যদি লাগে আপোনাৰ 1.5 লাখৰ মাল গাইস 1.5 লাখৰ মাল গাইস Hey guys, it's your brother Suborno and welcome back to my new vlog. Guys, আজি তো আপোনালোকে থাম্বনেল টাইটেল চাই নিশ্চয় গম পাইছে কেনেকুৱা কি ভিডিও হ'ব আৰু তাৰ কাৰণে আপোনালোকে ক্লিক কৰিলে ভিডিওটোত বা আপোনালোকে চাই আছে yes আজি হ'ব আমাৰ ডগৰ ওপৰত ভিডিওটো আৰু গাইস ডগৰ ওপৰত কথা ক'ব গলি মানে মই সৰুৰ পৰা ডগ লাভাৰ আমাৰ ঘৰত বহিছিল আগত কুকুৰ মানে লোকেল কুকুৰ বহিছিল কি কম আর কুকুৰৰ লগত এটা ইমোশন জুৰা আছে গাইস কি কম মেইন জায়গা লাগি যাই থাকো তাতে যাই কিনা লগ পাই আছো তো গাইস ফাইনালি আহি পালো বকো আৰু বকত আহি আমি খালো ৰুটি আৰু লগত আহিছে প্ৰণৱ বহুত দিনৰ মূৰত মানে গাইস দুখা নাই দে ইমান বস্তু আৰু অকমান দুখা মাৰো ৰুটি খালো মানে ই আজি ভাত নাখায় মই খাং মই কি তথাপিও খাই নাহিলো ঘৰত আৰু আমি যাই পাম আৰু মানে এবাৰ নেক্সট শ্বটটো ডাইৰেক্ট দেখা পাবি মানে ক'ত যাই আছো মানে যোনে কামটো কৰি আছে লগ পাই মৰে বন্ধু হয় চিনাকি কৰিম দিম দে গাইস তো এতিয়া ব্লক আৰু গাইস আমাৰ বকত ৰাজপূজা এইখিনিতে হয় অলৰাইট গাইস আমি ফাইনালি আহি পালো মানে যোনটো কামৰ কাৰণে আজি আহিছিলো চাব পাৰে পুৰা বাটৰ পৰা আৰম্ভ হয় গাইস এই ওপৰতো আছে বুম বুম তগি আৰু ইয়াতে বোলে গাড়ীত লৈ আনিল আৰু এক্সট্ৰা হেল্ল' ও ভাই এনেকা লাগি আছে জাপকাৰি দিব নেকি জাপকাৰি না লুই যাম তাক আজি এই সব মানে সিলা এই পিছত দুখাই আছো গাইস ভালকে তো গাইস এতিয়া আপোনালোকক মিলাই আছো মানে যোনে বিজনেছ কৰি আছে আমাৰ লগৰে হয় মোৰ এটা লগ হয় আৰু ইফালে সবে ইন্ট্ৰোডাকচন দি দিয়া গাইস ইফালে আছে আৰু ইফালে দাদা আছে আৰু গাইস আমি একেলগে মানে স্কুলৰে সবে মানে আৰু দাদা আমাৰ কৰি অলপ চিনিয়ৰ আছিল বাকি সৰুৰ পৰা একেলগে আমি পৰেশ লগত আৰু দাদা আপোনাৰ নামটো কি ক'লা মোৰ নাম আজাদ আলী আৰু এইফালে পৰেশ পাই আছে আৰু গাইস আপোনালোকক আজি কালেকশ্যন দেখাম এইবিলাক দেখা পাই আছে চাগে আৰু ঘৰটো হ'ল দাদাৰ আৰম্ভ কৰি দং দে না তাৰ কি নাম ইয়াৰ নাম টিকলি হয় এইটো কি ব্ৰিড হয় ই একচুয়ালি আপোনাৰ লাছা মিক্স হয় আচ্ছা ইটো তো ঘৰতে বহি আছে ভাই না ঘৰতে বহি আছো এইবাৰ এই পোৱালি দিছিল আপোনাৰ 5টা পোৱালি দিছিল পোৱালি কিটা আছে না পোৱালি কিটা তোমাৰ 3টা আছে দুটা লৈ গৈছে কাস্টমাৰ আচ্ছা আচ্ছা এটা আছে তাৰ মানে আৰু বুকিংত আছে মানে আপোনালোকে কি বুলি কয় নিজৰ ঘৰত পোহাও বিক্ৰী কৰে না নিজৰ ঘৰত পোহাও আৰু কিটা পেট পুহিছে আপোনালোকে এনে তো মোৰ টোটাল 7 পেটছ আছে আচ্ছা তো এতিয়া মই যেগিটা আছে মই লক কৰাই দিম জামা শেপাৰ্ড আছে ঠিক আছে তো এতিয়া আমি কি আছে ষ্টক থাকিলা চাং না তো গাইস ইটো হল আমাৰ বকৰ এতে আছে আপোনালোকে যদি বকৰ মানুহ এতিয়া লাগি নাজানে বকত পেট পাই বুলি মই কৈ দিম আমি লাষ্টত কৈ আছো এইফালে পৰেশ আছে পৰেশ দুখাই দি কি আছে কি নাই তাৰ পৰা আৰম্ভ rarest of all white color side up ইটো কি মেল না do male আচ্ছা আচ্ছা পোৱালি মানে টিকলিৰ পোৱালি সব হেট্ৰিকেট দিছে এটাই ফিমেল হয় নেকি পুৰা আচ্ছা 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 ইগলা মালগিলা কৰ পৰা আহে ইগলা হোম ব্রিডেড হয় আমাৰ আচ্ছা আচ্ছা মই যে দেখালো টিকলি তাৰ পোৱালি এটো অকল ওয়ান এন্ড অনলি ফিমেল তো ভাল লাগছে দেই ওয়ান এন্ড অনলি ফিমেল আচ্ছা আচ্ছা এটো ব্রাউন কালাৰত মেল আছে ভাল লাগছে দে ধুনীয়া ধুনীয়া এটো কি ব্রিড হয় নে এটো তোমাৰ লাছা আৰু সিজুৰ মিক্স ক্ৰস আচ্ছা আচ্ছা লাছা আৰু ইমান বেছি নাজানাম দে মই তো তাতে জানবি কি ব্রিড থাকে সিজু আছে আৰু মাদাৰ টু লাছা আচ্ছা এটিকলি এইটো মাদাৰ ইটোৱে মাদাৰ আচ্ছা আচ্ছা হেল্ল' এফালে গাইস আছে নতুন ষ্টক কালচাৰ স্পিচ বুলি কয় কালচাৰ স্পিচ ওকে কালচাৰ স্পিচ মেল হয় খুব ধুনীয়া হয় মানে ডাঙৰ হলে ইয়াৰ লুমটো বহুত মানে আহিব আচ্ছা ঠিক আছে ইয়াৰ পেৰেন্টছটো তোমাৰ জাৰ্মান স্পিচ হয় আৰু কালচাৰ স্পিচৰ মানে মেটিং কৰা পোৱালি হয় ভাল লাগছে বাকি দামবিলাকো কৈ গিলে ভাল হ'ব নেকি না তো গাইস এনেকুৱা টাইপৰ পোৱালি আমাৰ তাতে 3000 কে ষ্টাৰ্টিং হৈ যায় আচ্ছা 3000 আমাৰ ডাইৰেক্ট টোটালি হোলসেল হয় সো এনেকুৱা টাইপৰ পাপি পাই যাব ঠিক আছে সব একে নাই কিটা সব একে হয় বেলেগ কালাৰত আহিব আচ্ছা এগুলা মেল ফিমেল কত মিক্সার আছে না একেলগে সব আছে মেল ফিমেল বোর্ড अवेलेबल আছে তো ভাল লাগছে দেই ধুনিয়া তাহলে গাইস
এইটো মোৰ নিজৰ ব্ৰিডিঙৰ হয় আচ্ছা মানে এইটো ঘৰৰ পৰা কিবা হৈছে না ঘৰতে ব্ৰিডিং কৰা হয় জাৰ্মান শেফাৰ্ড এইগিলা ৰেটবিলাক কিমানকৈ পৰে এইগিলা দাদা সো গাইস এইটো মানে আপোনাৰ এনে 10000 रुपए জাৰ্মান শেফাৰ্ড আমাৰ ষ্টাৰ্টিং হয় 10000 ৰ পৰা ষ্টাৰ্টিং কোড লৈ কিনে হয়তো সিঙ্গেল কোড আছে ডাবল কোড আছে তাৰ পিছত আপোনাৰ লং কোডৰ আছে কিছুমান মিডিয়াম কোডৰো আহে আচ্ছা তেওঁলোকৰ আকৌ কপি পাই যাব তো গাইস চাব পাৰে জাৰ্মান শেফাৰ্ড হয় ধুনীয়া লং কোড ধুনীয়া ধুনীয়া Meal. মই ইমান নাজানো দে তোহাই কৈ দি যোনবিলাক ভিডিঅ' চাই আছে মানুহবিলাকে তাহাঁতেও জানো কেনেকুৱা টাইপৰ লাগে দক এইটো আছে all 5 kg বাচ্চা 5 kg ওচৰা মানে বাচ্চাই ইমান ডাঙৰ হৈ যায় না মানে ইহা পোৱালিৰ এতিয়া বাচ্চাহে গাইছ চাব পাৰে ইমান ডাঙৰ মানে মানে দগীটো না কি ক'ম আৰু 50 ডেজ আৰু আৰু তো এটা দাদাহঁতৰে পোহা আছে না জাৰ্মান শেফাৰ্ড একদম লায়ন দৰে লাগছে গাইছ এনেকুৱা নাই আছে দেখাই আছোঁ অলপ পিছত এইগিলা 10,000 পৰা ষ্টাৰ্ট হয় না এইগিলা 10,000 পৰা ষ্টাৰ্ট হয় আপোনাৰ সো মোৰ তাতে মোৰ ইম্পৰ্টো আছে মানে এইগিলা দেখাই দিবি কেইবছৰ হ'ল এনেকা বিজনেছ কৰা মোটামুটিকে আমাৰ একেলগে তো 2 ইয়াৰ্ছৰ বেছি হ'ল আচ্ছা আচ্ছা আৰু ব্ৰিডিং কৰা আজাদাৰ ব্ৰিডিং কৰা 5 বছৰৰ ওপৰত আচ্ছা আচ্ছা মানে গাইস মোৰ মানে আপোনাৰ অল ওভাৰ নৰ্থ ইষ্ট মানে মই পাপি মানে আপোনাৰ সাপ্লাই দি থাকো মানে কোনোবাক লাগিলে ডাইৰেক্ট ডোৰ ডেলিভাৰী পাই যায় মানে মই কন্টেক্ট নাম্বাৰ দি দিম দিয়া আৰু মোৰ নিজৰ মানে আপোনাৰ গুৱাহাটীত মানে মোৰ ষ্টকিং এৰিয়া আছে য'ত মানে মানুহবোৰ ভিজিট কৰে আৰু পাপি লৈ কিনে যায় কোন জায়গাত তো মোৰ এইটো আপোনাৰ লখৰাত আছে লখৰা এনএফ কলেজৰ কাষত আচ্ছা আচ্ছা গাইছ আপোনালোকে গুৱাহাটী নাথাকিও তো বকৰ পৰা ডেলিভাৰ কৰি দিম আচ্ছা আচ্ছা আৰু মেইন তো ঘৰ বকতে না টেনশ্যন নাই মোৰ বকতে মই মোৰ ডাঙৰ যিবোৰ কুকুৰ মই ব্ৰিডিঙৰ কাৰণে ৰাখিছোঁ সেইবোৰ কুকুৰ মই দেখাই দি আছোঁ ঠিক আছে কচোন কি কি ঘৰ এইবিলাক চব কুকুৰ বিক্ৰী লোৱা হয় এইয়া বিক্ৰী লোৱা হয় লাগি যা না গাইছ আমিও আমাক লগ দিবি না মইতো একো নাজানোৱে গাইছ এইবিলাকৰ বিষয়ে বাট মই বহুত বেছি ইম'চনেলি কানেক্টেড আছোঁ দগীৰ লগত সৰুৰ পৰা আৰু সৰুতে আমাৰ ঘৰতো আছিল আৰু গাইছ লৈ যাব মন যায় গাইছ ঘৰত লৈ যাব নিদিয়ে সুধিম ৰ আজি ঘৰত যাই কিনে আমি ভিডিঅ'ত দুখাম তাৰমান লৈ যাঙে নেকি চালা মোক অলপ কমত দিবি না আমি যাই আছোঁ এতিয়া কি দগী চাব যাই আছোঁ আমি এইবাৰ ঘৰৰ পোৱালি গাইছ জাৰ্মান শেফাৰ্ড এই চাওক গাইছ চালা লায়ন দৰে লাগে গাইছ অ' মাই গড হেল্ল' কি নাম ইয়াৰ নাম চুলতান হয় ই 4 মাহৰ হয় আচ্ছা চুলতান ইফালে আৰু সেইটো অ' মাই গড গাইছ ভয় লাগিব মানুহৰ সমানে চাওকচোন গাইছ 4 মাহৰ বোলে গাইছ এই চুলতান আৰু ইফালে চেৰু অ' মাই গড মাই গুডনেছ এইটো ল'ৰা এইটো কি এইটো ল'ৰাই হয় আচ্ছা এইফালে গাইছ চাব পাৰে এইটো বিগেল হয় এইটো বেলেগ না এইটো বেলেগ হয় এইটো বিগেল হয় এইটো ফিমেল হয় ফিমেল হয় প্ৰেগনেণ্ট আছে বোলে এইটো প্ৰেগনেণ্ট আছে আচ্ছা আচ্ছা ভাল লাগে দেই এইগিলা ফিল্মতহে দেখা পাওঁ চালা আজি ৰিয়েলত দেখা পাইছোঁ মুখৰ মাত বন্ধ হৈছে মোৰ কিবা কবি নেকি আপুনি বহুত ভাল লাগছে মই দেখা পাই লৈ যাওঁ নেকি এটা পোৱালি আহি আছে লাহেকে আপকামিং দুটা বিকেলৰ পোৱালি আহিব আচ্ছা আৰু মানে আমাৰ মানে প্লেচ আছে মানে এক জাগাত মানে ইমান ডগ ৰাখা পচিবল নহয় আৰু বেলেগ জাগাতো আছে যেনিবা বেলেগ জাগাত ৰাখি থৈ দিছোঁ কোনগিলা আহিলেও জাগাত এতিয়া বকতে আছে আচ্ছা এইটো পৰাচৰ মানে ঘৰত থৈ দিছোঁ পৰাচৰ ঘৰতো আছে গম মানে একবাৰত মানে ইমান ডগ মানে গম পাইছোঁ আৰু মানে গম পাইছোঁ বাকী বহুত ধুনীয়া বিগেল হয় এইটো মানে ফুল মাৰ্কিঙৰ হয় মানে এইটো ট্ৰাই কালাৰ বুলি কয় আৰু মোৰ মানে বাহিৰৰ পৰাও মানে পাপি আহে মানে যদি লাগে আপোনালোকে সুধিছিল মানে ক'ৰ পৰা পাপি আহে চ' আমাৰ অসমৰ নৰ্থ ইষ্টৰ মানে পাপিবোৰ বেছিভাগ থাকে আৰু যদি কোনোবাক লাগে আমি পাঞ্জাৱৰ পৰা কলকাতাৰ পৰা হাৰিয়ানাৰ পৰা বাহিৰৰ পৰা আহে মানে ঠিকে আছে বাকী আপোনাৰ কণ্টেক্ট নাম্বাৰ এটা দি দিম আৰু গাইছ এইটো আহি আছে কণ্টেক্ট নাম্বাৰ কণ্টেক্ট কৰিব পাৰে দাদাৰ নাম্বাৰ এটাও দি দিম ইফালে পৰেশৰটোও দি দিম আপোনালোকে কণ্টেক্ট কৰিব লাগিলে আৰু যিমানখিনি পাৰে সিমানখিনি মানে অফাৰ দি দিব ন দাদা সানডে অফাৰ থাকে মানে আৰু আপোনালোকে মোৰ ভিডিঅ' চাই অহা মানুহবিলাকক দিব নাই অফাৰ নিশ্চয় মোৰ নামটো ক'বা দিম মোৰ ভিডিঅ' চাই কিনে কণ্টেক্ট কৰে দাদাহঁতক মোৰ নামটো ক'বি মানে আৰু যিহেতু আমাৰ দাদা আমাৰ ডন বস্কোতে পঢ়া ইফালে পৰেশ একেলগে ক্লাছমেট আছিলোঁ আমি তো ভাল লাগি আছে ইহঁতে বিজনেছ কৰি আছে বহুত বেছি ভাল লাগি আছে সেইকাৰণে মই আহিলোঁ ভিডিঅ' বনাব আজি পৰেশক কণ্টেক্ট কৰি আৰু লাগিলে মিটিং হৈ যাব আৰু গাইছ মিটিঙো হৈ যায় গাইছ দে গাইছ আপোনালোকে কণ্টেক্ট কৰিব মুঠতে
মই দুখাইছোঁ দে ৰুমৰ কোৱালিটি নালাৰো দে ভাই ভয় লাগে ভয় লাগে বাৱাল হয় খালি বাৱাল যি হয় বাৱাল হয় এই হাতখন এনেকৈ দিছোঁ এনেকৈ পিঠিত কিমান লুম আছে তাতে গম পাব মানুহগিলা অ' মাই গড চা গাইছ এইখন হাত পূৰা সোমাইছে গম পাইছে না 4 মাহ হৈছে 4 মাহ হৈছে এনেই এইগিলাকৰ কিমান মান মানে ইয়াৰ আপোনাৰ বডি ৱেইট এটলিষ্ট 40 to 50 কেজিলৈকে যায় আপোনাৰ বাকী কিমান বছৰমান থাকে এইগিলা ইয়াৰ লাইফ স্পান এনে মানে বেচিকেলি মানে মানুহ কোৱা হিচাপত মানে 11 to 12 ইয়াৰ্ছ থাকে আচ্ছা বা যদি ভাল খাদ্যত মানে ৰাখা যায় তেনেহ'লে 13 to 14 ইয়াৰ্ছলৈকেও যায় 13 to 14 আচ্ছা খাৱা লোৱা বাকী কেনেকুৱা ইহঁতৰ খোৱা লোৱা তোমাৰ যেনেকুৱা ষ্টাৰ্টিঙত তোমালোকে মানে ষ্টাৰ্টাৰত ৰাখিব লাগিব পাপিটো ডিৱৰ্মিং আৰু ভেকচিনেশ্যনটো মাষ্ট বি ইম্পৰ্টেণ্ট প্ৰত্যেকটা পেট পেৰেণ্টক মানে এইটো কওঁ যে ভেকচিনেশ্যন আৰু ডিৱৰ্মিংটো কৰা খুবেই মানে জৰুৰী আৰু মানে পাপি এটা ৰাখিলে আৰু এটা পাপি পোহাৰ লগে লগে বহুত বেছি মেইনটেইন কৰিব লাগে না সব ব্ৰিডতে এনেকুৱা নহয় সব ব্ৰিডতে নহয় ব্ৰিডত মানে মেইনটেনেন্স কম থাকে কিছু ব্ৰিডত হাই মেইনটেনেন্স থাকে বাকী আপোনালোকে কওকচোন মানে কোনটা বেছি ডগ যোনটো মানে বেছি মেইনটেইন কৰিব লাগে মানে নৰ্থ ইষ্টততো বেছিভাগ মানুহে কালচাৰ স্পীচটো মানে লয় কিউকি বহুত ইজিলি পোৱা যায় 3 to 5,000 মাজত মানে বহুত ইজিলি পাই যায় মানে সো মানে কালচাৰ স্পীচৰ বহুত ডিমাণ্ড থাকে মানে আৰু লাছা মিক্স আহিব তাৰপিছত আপোনাৰ জাৰ্মান স্পীচ আছে মানে ব্ৰিডৰ মানে আপোনাৰ এনেকুৱা কোনো ব্ৰিড নাই যিটো আমি মানে দিব নোৱাৰিম মানে এনেকুৱা কোনো ব্ৰিড নাই মানে যিটো মানে আমি প্ৰভাইড কৰাব নোৱাৰিম বাকী গাইছ একো টেনশ্যন কৰিব নালাগে যদি আপোনালোকক যিকোনো ব্ৰিড লাগে কিবা লাগে আপোনালোকে দাদাহঁতক কণ্টেক্ট কৰিব যিহেতু মোৰো বেছি নলেজ নাই ইমান ডগৰ ভিতৰত বাট আপোনালোকে কিবা যদি লাগে যিকোনো ডগী হ'লে আপোনালোকক আনি দিব দাদাহঁতে ন আৰু এইটো কওকচোন মানে কোনটো বেছি কম মেইনটেনেন্স কৰিব লাগে কোনটো মেইনটেনেন্স হ'লে তোমাৰ কালচাৰ স্পীচ হৈ যাব কালচাৰে সেইটোৱে কালচাৰ স্পীচ হয় তাৰ মানে হিটো একচুয়ালি ক্ৰছ ব্ৰিড হয় তো সেই হিচাপত মানে তাৰ বেমাৰ খুব কম আচ্ছা বাকী সেইগিলাকত কিবা কিবি ডক্তৰক দেখাবতো লাগে পায় ন ডক্টৰ এটা মাছ বি না মাছ বি মানে এনেকুৱা নহয় বহুত হাই মানে মেইনটেনেন্স হয় মানে আমাৰ মিডিল ক্লাছ ফেমিলি ইজিলি এফৰ্ড কৰিব পাৰে আৰু খাদ্যটো আপোনাৰ মানে পেডিগ্ৰী হওক বা আপোনাৰ এতিয়াতো বহুত কোম্পানী ষ্টাৰ্টাৰ ফুড মানে প্ৰভাইড কৰি আছে চ' সেইবোৰ ফুডেদি মানে প্ৰথমত ষ্টাৰ্টিঙত কুকুৰটোক মানে খুৱাই মানে ডাঙৰ কৰি কিনে তাৰপিছত আপুনি ঘৰৰ খাদ্যত আনিব পাৰে ঠিক আছে ঘৰৰ খাদ্য যেনেকুৱা আপুনি দৈ দিব পাৰে ভাত দিব পাৰে তাৰপিছত আপোনাৰ মানে অলপ ভেজিটেবলছ অলপ বইল কৰি কিনে দিব পাৰে চ' দায়িত্ব মই কৈ দিলোঁ তো এনেকুৱাকে মানে ৰখা হয় আৰু বাকী আমাৰ এইখিনি এৰিয়াত কোনটো বেছি চেল যায় আছে আমাৰ চ' এইটো এৰিয়াততো এতিয়া চবৰে মানে মেইনলি জাৰ্মান শ্বেপাৰ্ড লাভাৰ বহুত আছে জাৰ্মান শ্বেপাৰ্ড মানে খুবেই মানে জনপ্ৰিয় আৰু মানে এইফালে গৈছে এইটো জাৰ্মান শ্বেপাৰ্ডটো ভাল লাগে কিন্তু মানুহে মানে চবে এফৰ্ড কৰিব নোৱাৰে না এইটো তাৰ কাৰণে নোলায় বহুতে যেনিবা আৰু বহুত এগ্ৰেশ্যন থকা বুলি ক'লে যেনেকৈ সুবৰ্ণ তুমি ফাৰ্ষ্ট টাইম মানে আহিছা আমাৰ তাতে অলপ ভয় লাগছে দে মই মিছা নকওঁ ভাই সঁচাই ভয় লাগছে অলপ ভয় লাগে এতিয়া লগ কৰাৰ পিছত এতিয়া তোমাক কেনে লাগিছে ফ্ৰেণ্ডলি ভাল লাগে ফ্ৰেণ্ডলি না লাৰবাটো তুমি টাচ কৰিব পাৰা হেল্ল' বেটা ভাল লাগে কিন্তু গাইছ মানে গাইছ চাইজটো চাই ভয় লাগে দে মিছা নকওঁ মই মানে বহুত ডাঙৰ মইতো কৈছোঁ লায়নৰ দৰে লাগছে সঁচাকৈ আজকা যিখন দেখা পাইছোঁ আৰু মানুহে কি নোপোহে লায়নো পোহে হাঁহ পুহিব পাৰে কুকুৰা পোহাতে কি আছে হয় দে গাইছ কি ক'ম আৰু দে এইটো পুহিব এইটো মানে মই একচুৱেলি মানে কেচি ৰেজিষ্টাৰ্ড হয় মানে এইটো ৰেজিষ্টাৰ্ড ডগ হয় ৰেজিষ্টাৰ্ড মানে এইগিলা কেনেকুৱা চিষ্টেমে অলপমান বুজাই দিবি নেকি যেনেকুৱা মানে এটা থাকে আপোনাৰ ৱৰ্কিং লাইন যিবোৰ ছাপ'জ এতিয়া এইটো বিগেলটো ৱৰ্কিং লাইনৰ কোনো ইয়াৰ পেপাৰ নাই আৰু সিটোৰ পেপাৰ আছে মানে তেনেকুৱা আৰু মানে লাইনৰ পাপিবোৰ মানে ডগছো খেলিব পাৰে ঠিক আছে মানে পাৰ্টিচিপেট কৰিব পাৰে মানে সেভাৰেল টাইপছ অফ কম্পিটিশনত পাৰ্টিচিপেট কৰে না এই জাৰ্মান শ্বেপাৰ্ড না স্পেশালি এতিয়া ৰেডি কৰি আছো মানে জাৰ্মান শ্বেপাৰ্ড বিলাকতো এনেকা ডিফেন্সত এইবিলাকতো ইউজ কৰা হয় না জাৰ্মান শ্বেপাৰ্ডে ইউজ কৰে না ডিফেন্সত ইউজ হয় আপোনাৰ এইবিলাকো একচুৱেলি এইটোৱে হয় দে গাইছ বহুত ষ্ট্ৰং মানে দেখাতেও গম পায় মানে কিমান ষ্ট্ৰং আৰু লেব্ৰাডৰ ইউজ হ'ব আপোনাৰ বেলজিয়াম মেলিন ইউজ আছে আপোনাৰ মানে বহুত টাইপ অফ মানে ডগ মানে বেলেগ বেলেগ মানে কাণ্ট্ৰিত বেলেগ বেলেগ মানে ছাৰ্ভিচত ইউজ কৰি আছে মানে হয় ইয়াৰ নাম বিগেল হয় বিগেল আচ্ছা বিগেল বোলে গাইছ কেইদিনমান পিছত বাচ্চা হ'ব আৰু বহুত কিউট হয় না এনেও কিউটে ডাঙৰ হ'লেও খুব ইণ্টেলিজেণ্ট মানে এইটো ডগটো বহুত ইণ্টেলিজেণ্ট ডগ ব্ৰিড হয় মানে আপোনাৰ যেনেকুৱা কোনোবা ব্ৰিডিং কৰিব খুজিলে মানে ব্ৰিডিঙো কৰিব পাৰে বহুত ভাল স্কোপ হয় মানে কৰি চালে মানে গম পাব বাৰু যেনেকুৱা চাপ'জ আমাৰ ক্লাইণ্টৰ তাতে যদি কোনোবা পাপি হয় মানে সেই পাপিবোৰো আমি উঠাই কিনে মানে আমি ভাল মানে পেট পেৰেণ্ট এটাৰ তাতে মানে আমি আগবঢ়াই দিওঁ মানে চাপ'জ মানে সেইটোৱেতো কৈ আছে আপোনালোকে যেনিবা মই ঘৰত পুহি আছোঁ যেনিবা আপোনালোকৰ যেনিবা জাৰ্মান শ্বেপাৰ্ডটোৰ লগতে কিবা পাৰে না সেনেকুৱা পাৰিব
কিবা সেইগিলাকৰ কাৰণে কিবা পইচা চইচা লয় নেকি নাকি এইবিলাকৰ মানে যেনেকুৱা সাপোজ আমি মানে হয়তো এটা পাপি লওঁ হয়তো মানে তাৰ মানে আচ্ছা আচ্ছা খাদ্যৰ কাৰণে মানে আমাৰ এক্সপেন্সটো থাকে হেনেকুৱা মানে আমি কিবা এটা মিলাই লওঁ আৰু মানে বাচ্চা হোৱাৰ পিছত এটা লয় যেন বানা আচ্ছা আচ্ছা এটা পোৱালিৰ ৰেটটো দি দিয়ে মানে ক্লায়েন্টে মানে সেনেকাতো বহুত খৰচা চাগে আপোনালোকে না মানে বহুত মানে মিটিং কৰিয়ে থাকো মানে আচ্ছা সেইটো মই একচুয়ালি আপোনাৰ সিঙ্গেল কোটৰ মানে জাৰ্মান শেফাৰ্ড হয় তো ব্রিডিং মই তাৰ পৰা ষ্টাৰ্ট কৰিছিলো প্ৰথমতে বাকি তুমি কৈ আছিলা কি বহুতৰে মিডল ক্লাস ফ্যামিলি জার্মান শেফার্ড পুহা মন থাকে বাট বাজেট না থাকে ঠিক আছে ঠিক আছে তো আমি তো প্রিফার নকৰো বাট আমাৰ তাতে একচুয়ালি জার্মান শেফার্ড ক্রসও মানে আহি যায় আচ্ছা আচ্ছা ঠিক আছে তো মানে ক্রস হলি তো এক্স্যাক্টলি তো এনেকা নহয় পায় না ক্রস হলি এনেকুৱা নহয় বাট মানে সিমিলারিটি থাকে সাপোজ তোমাৰ মাইট বি মানে এনেকুৱা টাইপ শেপ আহি যাব তাৰ কিন্তু তাৰ হাইট ওয়েট হেনেকুৱা নাহিব হেতুৱে পেট ষ্টেটছও তাৰ মানে হেনেকুৱা টাইপ আহি যাব কিন্তু বাট হাইট ওয়েট হেনেকুৱা নাহিব তো কথাটো মেইন কথাটো হ'ল যাৰ যেনেকুৱা নিড হেনেকুৱা টাইপত আমি মানে দিয়াৰ চেষ্টা কৰোঁ ঠিক আছে ধুনীয়া ধুনীয়া চাব পাৰে কি লুম বাপৰে বাপ গৰম লাগে পায় না বহুত গৰম দিনত ট্ৰিম কৰি দিয়া হয় নেকি তাৰ নিচিনা হৈ যায় তাত আচ্ছা ইয়াৰ মুখখন কিয় এনেকৈ থোৱা হৈছে মানে কি এগ্ৰেছিভ নেকি বেছি মানে মানুহ পছন্দ নকৰে আৰু মানে আচ্ছা এই একচুয়ালি গাৰ্ডিঙৰ কাৰণে মানে গাৰ্ডিঙৰ কাৰণে আছে সেইকাৰণে হেনেকুৱাকে মাস্ক এটা প্ৰটেকশ্যন এটা দি থৈ দিছো ধুনীয়া একো নহয় কিয় চৰ দিয়া ৰে ভাই অলপ ভয় লাগে টাইগাৰ টাইপৰ চেক না এই গাইছ চাব পাৰে হেণ্ডশেক দি আছে হেল্ল' চেক বেবি চেক হেণ্ডশেক সুলতান ভাই এনে থোৱা নাই মিলিছে নামটো সুলতান আৰু এইফালে কি কি আছিল চেৰু মানে পুৰা কথা মোক এইটো দেখা পাই কিমান আই মুভিৰ যে এনেকুৱা হয় লাষ্টত তাকেতো আপোনালোকক বহুতখিনি দেখালোঁ পাপি আৰু আপোনালোকে যদি লাগে আপোনালোকক যদি একদম লাগে গাইছ মইতো বহুত বেছি ডগী প্ৰেমী কিন্তু গাইছ ঘৰত পুহিব নেদে গাইছ কি কবি আৰু উপায়তো নাই এতিয়া আপোনালোকে কৈ দিয়ক ক'ত আপোনালোকক লগ পাব সাপোজ মানে ইণ্ডিয়াৰ যিটো কোণাটোৰ পৰা মানে আপুনি মোক ফোন মাৰিব ঠিক আছে আপোনালোকে মানে ডেলিভাৰীটো আপুনি পাই যাব কেনেকুৱা প্ৰচেছত যেনেকুৱা বাই আপোনাৰ ট্ৰেইন হয় বাই বাছ হ'ব বাই ফ্লাইটো হৈ যায় আচ্ছা এই দাদাৰ নাম্বাৰটো এতিয়া আহি আছে আৰু এইফালে পৰেশৰ নাম্বাৰটো আহি আছে আপোনালোকক লাগিলে কণ্টেক্ট কৰিব পাই যাব আৰু আপোনালোকক যেনেকুৱা টাইপৰ হ'লেও পাই যাব যিকোনো ডগ মানে আপোনাক লাগে মানে আপুনি নিজে ভিজিটো কৰিব পাৰিব মানে আমাক কল কৰি কিনে আহিলে হ'ল ঠিক আছে গাইছ আপোনালোকক যদি লাগে কণ্টেক্ট কৰিব আৰু এইখিনি মানে এইখিনি এৰিয়াৰ ওচৰতে যিহেতু ইমান দূৰত যায় কি লাভ গুৱাহাটী যায় কি লাভ গাছ আমাৰ বকতে আছে আহি কিনে লৈ যাবি এই এইফালে টাইগাৰ হেল্ল' আচ্ছা এইফালে বিল্লি দেখা পোৱাৰ কাৰণে বেয়া কি আছে গাইছ মানে আপোনাৰ গুগলত মানে মোৰ শ্বপৰ লিংকটো দিয়া আছে আপোনালোকে তাতেও ফলো কৰি কিনে ডাইৰেক্ট দিয়া আছে তাৰ পৰা মানে এজে পেট ষ্ট'ৰ গুৱাহাটী বুলি সেইটো ক'ত পাব লোকে গুৱাহাটী পেট শ্বপ বুলি সাৰ্চ কৰিলে মানে গুৱাহাটীতে আছে এইটো মানে গুৱাহাটীৰ লোকেশ্যনটো কৈ আছে আপুনি লোকেশ্যনটো আছে তো মানে তাতে সুবিধা হ'ব আৰু এতিয়া নতুন ষ্টক আহিব সবনে তোমাক জনাই দিম আমি আহিম আৰু গাইছ আপোনালোকে মোৰ ভিডিঅ' চাই কিনে যদি দাদাহঁতক কণ্টেক্ট কৰে নিশ্চয় মোৰ নামটো ক'ব সুবৰ্ণৰ পৰা আহিছোঁ বুলি সুবৰ্ণৰ ভিডিঅ' চাই কিনে আপোনালোকক কণ্টেক্ট কৰিছোঁ বুলি একদম বেছি ভাল হ'ব আৰু দে হ'ব দে লাষ্ট গাইজ বহুত নতুন ভিউৱাৰ্ছো থাকে সুবৰ্ণৰ চেনেলক যোনে নতুনকৈ মানে ছাবস্ক্ৰাইব কৰিব তাৰ কাৰণে নিশ্চয় আমি কিবা না কিবা এটা অফাৰ ৰাখিম আমি ডগ ফুড প্ৰভাইড কৰিম মানে ফ্ৰীতে যদি তেওঁৰ ছাবস্ক্ৰাইবাৰ হয় তেনেহ'লে নিশ্চয় মানে তেওঁক মানে কিবা এটা মানে গিভ আৱে আৰু না গিভ আৱে দি দিম এই মজা ঠিকে আছে গাইছ আপোনালোকে কি চাই আছে আহি যাওক কণ্টেক্ট কৰক ইয়াক লৈ যাওক চাব পাৰে ইফালে চাব পাৰে এইগিলাক 1.5 লাখৰ মাল গাইছ 1.5 লাখৰ মাল গাইছ ইফালে দেখাই আছে দাদাই অ' মাই গড গাইছ চাব পাৰে
গাইজ বাকী যিয়ে নহওক আপোনালোকক যেনেকা টাইপৰ লাগে গাইজ ইথানে এটা চাই আছিলোঁ 200 হাস্কি না কি সেইটোও পায় মাই গুডনেছ মইতো মানে মোক মিলি দিছোঁ গাইজ এই গাইজ চাব পাৰে এইটো চাওকচোন মানে এইবিলাকো পায় কি ক'ব আৰু আপোনালোকে কণ্টেক্ট কৰিলেই হ'ল মুঠতে পূৰা একদম কি নাপায় সেইটো কি নাপায় মানে মোৰ ভাষা নাই আৰু দাদাই মানে পূৰা গোটাই নৰ্থ ইষ্টৰ মানে নাম্বাৰ 1 ছাপ্লায়াৰ বুলি ক'ব লাগিব আৰু আৰু গাইজ আপোনালোকক যদি ডগ লাগে কমেণ্ট কৰিব আৰু আপোনালোকে কণ্টেক্ট কৰিব দাদাহঁতক আৰু গাইজ হোম ডেলিভাৰীও দিব যায় যিমান কি ৰাতি হওক ৰাতি হ'লেও দিব যায় মানে আপোনালোকে খালি কণ্টেক্ট কৰিলেই হ'ল গাইজ মানে হোম ডেলিভাৰীও চলি যায় গাইজ মানে আপোনালোকে কণ্টেক্ট কৰিব যদি লাগে আৰু মই ল'ম বুলি ভাবিছিলোঁ কি হয় মই দিনা নেদে কি গাইজ কিবা যদি ভুল হৈছে যিহেতু ইমান বেছি নলেজ নাই ডগৰ ওপৰত কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব আৰু গাইজ আপোনালোকক যদি নতুন ভিডিঅ' লাগে মানে ডগৰ ওপৰত আৰু ভিডিঅ' লাগে কমেণ্ট কৰি জনাব নিশ্চয় বনাব যাম আৰু এইখিনিয়ে আছিল আজিৰ ব্লগ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব লগ পাই আছোঁ আন এটা ব্লগত তব তক के लिए বাই বাই যদি আপোনালোকে মোৰ ভিডিঅ' চাই কিনা কণ্টেক্ট কৰে নিশ্চয় অফাৰ দিব মই তাহাঁতক কৈছোঁ মোৰ ভিডিঅ' চাই যদি কোনোবাই কণ্টেক্ট কৰে অফাৰ দিব আৰু টেনশ্যন নাই গাইজ কণ্টেক্ট নাম্বাৰ তাত ডিছক্ৰিপশ্যনত আছে গাইজ কণ্টেক্ট কৰিব